হেল্থ এক্টিভিটছ তেখেতক দিয়া হৈছে। তেখেত গাৰ্ডচিলৰী এৰিয়াত ট্ৰাইবেলসকলৰ কাৰণে হেল্থ ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে। আজি বহুত বছৰ ধৰি তেখেতে পদ্মশ্ৰী এৱাৰ্ডী আৰু মহাৰাষ্ট্ৰ পদ্মশ্ৰীও তেখেতে পাইছে। বহুত বছৰ ধৰি ট্ৰাইবেলসকলৰ যিটো হেল্থ ইছ্যুজবিলাক লৈ পেলাই গাৰ্ডচিলৰী এৰিয়াত তেখেতে কাম কৰি আছে। আৰু তেখেতৰ যিটো মডেল আছে সেই মডেলটো এতিয়া পূৰা ইণ্ডিয়াত চবে একচেপ্ট কৰিছে। আৰু আজি আমি তেখেতক আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যিটো 18তম যিটো বঁটা তেখেতক দিবলৈ পাই আমি আনন্দিত হৈছোঁ। ইয়াৰ আগতো বহুত তেনেকুৱা মহান ব্যক্তিবিলাকক চলজাৰ অফ হিউমেনিটি এৱাৰ্ড মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হৈছে। আৰু এইবাৰ আমি অতিকৈ সুখী হৈছোঁ যে ডক্টৰ অভয় বাঙক ইয়াত আমি দিবলৈ পাইছোঁ। আৰু তেখেতে আমাৰ ইয়াত আহি আমাৰ বিভিন্ন হেল্থ প্ৰব্লেমবিলাক আজি আলোচনা কৰিছে। ইয়াৰ সহজ উপায়বিলাক তেখেতে দিছে। আৰু আজি গধূলি আমাৰ কাউন্সিলৰ যিবিলাক অফিচিয়েলছ আছে হেল্থ ডিপাৰ্টমেণ্টৰ তাৰ লগত তেখেতৰ মিটিং হ'ব। আৰু ইয়াৰ পিছত অনাগত দিনত হেল্থ ছেক্টৰত কেনেকৈ আমি ট্ৰাইবেল এৰিয়াত কাম কৰিব লাগে তেখেতে আমাক সদায় গাইড কৰি যাব। গতিকে আমি চবে আনন্দিত হৈছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ এই প্ৰগ্ৰামটো সফল কৰাৰ কাৰণে। আৰু আমাৰ UN ট্ৰাষ্টৰ যিসকল চেয়াৰমেন ছেটেলাৰ আছে সকলো মিলি পেলাই এই সুন্দৰ প্ৰগ্ৰামটো কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ আগভাগ লোৱাত এই প্ৰগ্ৰামটো হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। কাইলৈৰ পৰা 100 লেংগুৱেজেছ যিটো 100টা ভাষাৰ কবি সন্মিলন ইয়াত আৰম্ভ হ'ব। ইয়াত নেশ্যনেল ইণ্টাৰনেশ্যনেল কবিবিলাক অংশগ্ৰহণ কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে আজি বড়ো হাৰ্টলেণ্ড কোকৰাঝাৰত তেনেকুৱা ফাংচন ইয়াত হোষ্ট কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। ইতিমধ্যে বহুত কবিসকলে গুৱাহাটী আহি পাইছে। তেখেতসকল ইয়াত আহি আছে। অহা 3 দিন এই কাৰ্যসূচী হ'ব। আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ বড়োলেণ্ডত পিচ আৰু লাভ যিটো আমাৰ প্ৰয়োজন আছে, ইয়াত শান্তিৰ এটা প্ৰয়োজন আছে। সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম আৰু ঐক্যতা যিটো দৰকাৰ আছে সেই মেছেজটো আমি দিব বিচাৰিছোঁ। আৰু সকলোৱে সেই মেছেজটো ল'বলৈ ইয়াত আহিছে। আৰু আমি আশা কৰোঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ আজি মালায়ালাম তেলেগু চাউথ ইণ্ডিয়াৰ পৰা আদি কৰি বিভিন্ন ভাষা ভাষী উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাষাৰ কবিসকল অংশগ্ৰহণ কৰিব। অসমৰ সকলো ভাষাৰ কবিসকল ইয়াত অংশগ্ৰহণ কৰিব। আৰু সকলোৱে ইয়াত ডাঙৰ এটা এক্সপ'জাৰ পাব, স্পেচ পাব। তেনেকুৱা এটা প্ৰগ্ৰাম ইয়াত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু অনাগত দিনত এই যে কবি সন্মিলনী সেইটো চিৰস্থায়ী কৰাৰ কাৰণে কিছুমান কথা কাউন্সিলৰ পৰা চিন্তা কৰা হৈছে। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, CIT, বড়োলেণ্ড ইউনিভাৰ্চিটি, বডোফা ট্ৰাষ্ট, NIB নেশ্যনেল ইনষ্টিটিউট অফ বডোলজি সকলো ইয়াত আগভাগ লৈছে। গতিকে মই আমাৰ বড়োলেণ্ড অঞ্চলৰ আৰু অসমৰ সকলো সাহিত্যিক কবিসকলক অনুৰোধ কৰিছোঁ, ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ যিসকলে আজি এই সাহিত্য জগতখনত থাকি ভাল পায় সকলো অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমি সকলোকে হোষ্ট কৰাৰ কাৰণে কিছুমান ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিছোঁ এই প্ৰগ্ৰামৰ পিছত আমাৰ কোকৰাঝাৰ বা বড়োলেণ্ডৰ পৰিৱেশ যথেষ্ট সলনি হ'ব। আৰু এটা সুন্দৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম। আৰু ইয়াৰ পৰাই আমাৰ উন্নয়নৰ যাত্ৰাটো আমি আৰম্ভ কৰিব পাৰিম। ইউনিভাৰ্চিটিৰ যিটো সমস্যা এইটো অলপ দীঘলীয়া হৈছে। এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সকলো মিলি কৰিব লাগিব। মই অহাকালিৰ ভিতৰত মই ভাইচ চেঞ্চেলৰৰ লগত কথা পাতিম। আৰু মাজতে মই গভৰ্ণৰ এক্সিলেঞ্চি গভৰ্ণৰৰ লগতো কথা পাতিছিলোঁ। সকলো সমস্যাটো সমাধান কৰিব বিচাৰিছে। এটা পাৰ্মানেণ্ট ৰেজিষ্টাৰ্ড হোৱাটো চবেই বিচাৰিছে। গতিকে মই আশা কৰোঁ এটা ভাল আলোচনা কৰাৰ পিছত এই সমস্যা সমাধান হ'ব।